গুৱাহাটী আহিলোঁ ডিব্ৰুগড় ষ্টেচনলৈ বুলি মানে ভাবিলোঁ লৈ লওঁ বুলি ভালেই লাগিছে ন 671 ভালেই আহিছে হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল সকলোকে মই মোৰ ইউটিউব চেনেল স্বাগত জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আজি মানে মোৰ বাইদেউ আছিলে বাইদেউ ট্ৰেইনত এৰিব আহিলোঁ আৰু বাগীজনী হেৰি কাৰণে এতিয়া অলপ দিনৰ ঘৰলৈ গৈ আছোঁ অৱদেশনত এতিয়া পঠাই দিলোঁ আৰু মোৰতো বেয়া লাগিছে গতিকে অকণমান ভিডিঅ' ক্লিপ কৰি ৰাখিলোঁ ষ্টেচনৰ চেনেল বাইদেউ আজি যাবগৈ মনটো বেয়া লাগিছে গ'লে মাইনা আমাৰ টিকলিজনী বাই বাই এতিয়া আহিছিলে আজি ফুৰিব বাইদেউ আৰু ভণ্টি ভাগিনজনী যায়গৈ আৰু গ'ল গ'ল ভণ্টি উঠ ময়ো অৱদেশত এৰিব আহিলোঁ যাওঁগৈ আৰু কি কৰিব উপায় নাই আৰু যেতিয়া ঘৰলৈ আহে খুব ফূৰ্তি লাগে আৰু যেতিয়া গুচি যায় তেতিয়া মনটো কেনেকুৱা লাগে একদম দুখ ভৰি যায় ন ক'বলৈ ভাষা নাই বাইদেউ যিহেতু প্ৰথমবাৰ ঘৰলৈ আহিছে চ' সৰু সুৰা দুটামান গিফ্ট তাইৰ কাৰণে বজাৰ কৰোঁ বুলি ওলাই গ'লোঁ আমি দুয়োজনী বিশাল মাৰ্কেটলৈ আহক বিশাল মাৰ্কেটত মই কিছু অংশ চাওঁ যিহেতু বজাৰ কৰা হৈ গ'ল এতিয়া পে'মেণ্ট কৰা হ'ব পে'মেণ্ট কৰিবৰ কাৰণে বাইদেউ কাউণ্টাৰত লাইন পাতিছে আৰু আমি তেনে পে'মেণ্ট কৰি অলৰেডি ঘৰলৈ গৰমা হৈ গ'লোঁ বজাৰত এটা আননোন নম্বৰ ফোন কৰিছিল ফোন নম্বৰটো মই ভাবিছিলোঁ কোনে ফোন কৰিছিল তাৰপিছত গম পালোঁ এইটো এটা মোৰ ডেলিভাৰী পাৰ্চেল আছিল পাৰ্চেলটোৰ কাৰণে মোক কল কৰিছিল মেছ'ৰ পৰা মই এযোৰ কাপোৰ লৈছিলোঁ অতি কম মূল্যত কাপোৰযোৰ মোৰ মানে বৰ ভাল লাগিল চাওকচোন আহক কাপোৰযোৰ বেটাই খুলিছে আৰু আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব অতি কম মূল্যত মেছ'ৰ পৰা লোৱা এযোৰ কাপোৰ কিন্তু কাপোৰযোৰ মোৰ কাৰণে বৰ সুন্দৰ ধুনীয়া আপোনালোকে ল'ব পাৰে ইয়াৰ কাৰণে মই আপোনাৰ কোডটো শ্বেয়াৰ কৰি দিছোঁ দেই যদি এনেধৰণৰ কাপোৰ আপুনি বজাৰত ক্ৰয় কৰিবলৈ যায় মানে 1500-1800 তেনেকুৱা দাম হয় আৰু আপুনি যদি 1800 টকা কয় খুব বেছি আপুনি কমালে 200 টকা কমাব মানে আৰু বেছি কমালে আপোনাক 1500 টকা দিব তাতকৈ কিন্তু কমত এনেকুৱা কাপোৰ নিদিয়ে কাপোৰযোৰ পাতল হয় গাত ল'বলৈ একেবাৰে সহজ আপুনি মেলিও পিন্ধিব পাৰে বা জাপিও পিন্ধিব পাৰে মানে ইয়াৰ যিটো মূল্য হিচাপে কাপোৰযোৰ যথেষ্ট ভাল পাইছোঁ কাপোৰ দাম হ'ল 671 অনলি এজনী হ'ল আমাৰ কৃষ্ণা বাই মানে আমলখি আচাৰ খাইছে এয়া আৰু লগতে মূলা আচাৰ নাও টাইম 6 মই আপোনাক ঘড়ীটো দেখাইছোঁ সন্ধিয়া সময় 5:35 খোৱা আচাৰ খাইছে আমাৰ কৃষ্ণ বাই খাব এতিয়া খোৱা খাই ভাল পায় কেনেকুৱা লাগিছে মজা মজা নে বেয়া ভাল কাৰণেতো খাইছোঁ অ'কে খা মই পঢ়োঁগৈ দেই সময় হ'ল আবেলি ল'ৰাক খেললৈ লৈ আহিলোঁ বেটা চৰাইছোঁ এয়া হ'ল ডিব্ৰুগড় চৌকিডিং ফিল্ডৰ দৃশ্য সদায় হোৱাৰ দৰে একেই ফুটবল খেলাত ব্যস্ত সৰু ল'ৰা ছোৱালীবিলাক আৰু লগতে হৈ আছে এইফালে तो घुटी की पहल के स्कूल बोर्ड में वही है तो घुटी की पहल के सेवन नहीं है उल्टा के सामने में टीम 2 खिलाड़ी को शॉट में रखा है या सिंगल रोक के लिए मुझे तो लगता नहीं कोई खास होगा निकल रहे तो बेहतर होगा संतुल गेम बेहतरीन गेम है काफी बढ़िया कीपिंग है मिस्टर गुड्डू जो कि शादीशुदा आदमी है उम्र 55 और भी 55 है उनका एक टीम में 2 शादीशुदा खिलाड़ी मिस्टर शुभ और मिस्टर गुड्डू नहीं बाल बचे ये ढूंढ के हल्के हवा में এয়া হ'ল ডিব্ৰুগড় চৌকিডিং ফিল্ডৰ পৰিৱেশ ইয়াত হৈ আছে অল আছাম ক্ৰিকেট টুৰ্ণামেণ্ট খেলখনৰ কিছু দৃশ্য আপোনালোকৰ কাৰণে আগবঢ়ালোঁ যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজি মই ইয়াতে ফিনিছ কৰিব লৈছোঁ যিসকল প্লেয়াৰ্ছ মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়িত সহায় কৰিব সকলো ভালে থাকক সুস্থ থাকক বাই বাই